এতিয়া মই সেই মিক্সি জাৰটোতে তিয়াই থোৱা সৰিয়হ, আদা আৰু নহৰুখিনি এটা পেষ্ট বনাই লওঁ। সাৱধানে মছলাকেইটা বেছিকৈ ভাজ নাখায়। মছলাকেইটা মোৰ প্ৰায় ভজা হৈ গৈছে। এতিয়া মই এইকেইটা অকণমান খুন্দি ল'ম খুন্দনা এটাত, বেছি মিহি নকৰোঁ। এতিয়া কেৰাহীখন আকৌ অকণমান গৰম হ'বলৈ দি তাত প্ৰায় 1 কাপমান তেল মই গৰম কৰি ল'ম। তেলখিনি গৰম হ'বলৈ দি গেছটো অফ কৰিলোঁ। এতিয়া এই জলকীয়া সৰিয়হৰ পেষ্টখিনিত মই শুকান মছলাখিনি দিম। শুকান মছলাখিনি দিয়াৰ পাছত খুব ভালকৈ মিহলি কৰি ল'ম এইখিনি। এতিয়া ইয়াত মই গৰম কৰি লোৱা তেলখিনি অলপ অলপকৈ দি দিম। তেলখিনি মই জলকীয়াখিনি প্ৰায় ডুব যোৱাকৈ দিম। এইখিনি আচাৰ মোৰ প্ৰায় ৰেডি হৈছেগৈ। এতিয়া এইখিনি মই এখন বহল চিচাৰ প্লেটত বাকি ল'ম। এই চিচাৰ প্লেটখনত মই আচাৰখিনি
বটলত ভৰোৱাৰ আগতে 3 দিনমান সময় লৰাই ৰ'দাই ল'ম। 3 দিনমানৰ পিছতহে চিচাৰ প্লেটখনৰ পৰা মই আচাৰখিনি বটলত ভৰাম। এয়া মোৰ জলকীয়াৰ আচাৰ খাবৰ বাবে ৰেডি। বনাই খাই চাবচোন আপোনালোকে কেনেকুৱা পায়, আৰু যদি ভাল পায় মোক তলত কমেণ্ট কৰি জনাবচোন। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবচোন, আৰু শ্বেয়াৰ কৰি দিব। মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।